দুটি মনৰ জোনাক দুটি মনৰ জোনাক কোনোবাইতো কিবা এটা ক'বই লাগিব দাদা আৰু একাপ চাহ দিব থ্যাংক ইউ কোনোবাই কিবা ক'বনে সেইদিনা ফোন কৰিছিল দুবাৰ কিবা কথা আছিল চাগে এতিয়া বা কিয় মুখখন মেলা নাই দেউতাই আপোনাক কি কৈছিল এচৰ মাৰিলে সেইদিনা তাৰপিছত দেউতাক ধৰি গালি শুনাইছে মইতো ডিচিশ্যন লৈছিলোঁ আৰু লগ নকৰোঁ বুলি ভৱিষ্যতে তেনেহ'লে কিয় আহিছে নোৱাৰিলোঁ আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায় মানে মোৰ ফেমিলিটো সৰু ফেমিলি মই আৰু মা অকলে বিয়া কৰাই ল'লে 3টা হ'ব তাৰপিছত ল'ৰা ছোৱালী হ'লে পৰিয়াল ডাঙৰ হ'ব বাঢ়ি গৈ থাকিব আৰু ৰ'ব মইতো আপোনাৰ কথা একো নাজানো জানি ল'লে হ'ল উলিয়াই ল'লে হ'ল মই দেখোন সকলো জানো তোমাৰ দেউতাই 2বাৰ বিয়া কৰাইছে প্ৰথমজনী ছোৱালী তুমি আৰু মাহীমাৰ ল'ৰা এটা আছে মাহীমায়ে তোমাক একেবাৰে মৰম নকৰে কিন্তু দেউতাই তোমাক বহুত মৰম কৰে মাহীমাৰ যে ল'ৰাটো য'তে ত'তে চিগাৰেট টানি ফুৰে নহয় আৰু তাক সিদিনা দেখিছোঁ নহয় মই বজাৰত ছোৱালী এজনীৰ লগত ঘূৰি আছে কথাবোৰ নকওঁ কাৰণেহে আৰু এখেত তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰোহী হাই উলিয়াই লৈছোঁ মানে জানো ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড আচ্ছা হাই সি তোমাকো মেছেজ দিছিল তেনেহ'লে কাইলৈ ব'লা আমাৰ ঘৰলৈ মাক চিনাকি কৰাই দিওঁ এবাৰ অ'কে চাকুৱা বাই বাই অবে এইটো দেখোন বহুত ভাল খবৰ বে হা হা বহুত ভাল খবৰ এইটো অঁ তাইক আমাৰ ঘৰলৈ লৈ যাম কাইলৈ মাক লগ পালে ভাল পাব ন মায়ে ভাল পাব শাহু বোৱাৰী খোজ যেতিয়া মই খোজ আৰু তাৰপিছত ল'ৰা ছোৱালী লাহে লাহে সংসাৰ বাঢ়ি যাব ঐ বিয়াৰ পিছত কিন্তু মোক পাহৰি নাযাবি দেই কি ক বহুদিন হ'ল মাৰ মাতটো শুনা নাই
উঠাই নাই 10টা বাজিলে কিমান কাম কৰি আছে 10টা বাজিলে উঠ আকৌ আৰু এই দাড়ি চুলিবোৰ নহয় আজি যদি এইবোৰ কাটি নাহ তোক মই ভাত নিদিওঁ উঠিয়া মাৰ খাবি মানুহে ভগৱানৰ নাম লৈ দিনটো আৰম্ভ কৰে মোৰ দিনটো আকৌ মাৰ গালিৰ পৰা আৰম্ভ হয় আজি যদি চুলি দাড়ি কাটি নাহ তেতিয়াহ'লে ভাত খাবলৈ নিদিওঁ গধূলি চুলি দাড়ি নকটাকৈ ঘৰ ভাত খাবৰ সময়ত পাহৰি যা চব পাহৰি নাযাওঁ বুৰ্বক আচলতে মাকসকলৰ মৰমবোৰে তেনেকুৱা ঐ মোৰ মা নহয় তোৰ মাতকৈ ওপৰত আছিল এবাৰ মনত আছেনে তোক দেখি দেখি মই যে চুলি দীঘল কৰিছিলোঁ আৰু তাৰ পিছত মই যেতিয়া শুই আছিলোঁ মায়ে যে মোৰ চুলি কাটি দিছিল